বৃহস্পতিবাৰে আবেলি ৫ বজাত বাক্সাৰ শালবাৰীত স্বাধীনতা দিৱস উপলক্ষে মহকুমা প্ৰশাসনৰ বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ। বাক্সা জিলাৰ মহকুমা সদৰ শালবাৰীত আজি আবেলি শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে এক বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা এই বাইক ৰেলীৰ জৰিয়তে মহকুমা প্ৰশাসনে জনসাধাৰণৰ মাজত যান-বাহন চলোৱাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে বুলি শালবাৰী মহকুমাৰ মহকুমাধিপতি ঋতুত্তম বৰাই সদৰি কৰে। আমি আমাৰ শালবাৰী যি প্ৰশাসন আছে, পুলিচ প্ৰশাসন তথা চিভিল প্ৰশাসন, তো আমি সকলোৰে উদ্যোগত আজি আমাৰ এটা বাইক ৰেলী অনুষ্ঠিত কৰিলোঁ। তাৰ তাৎপৰ্য দুটা হয়। প্ৰথমটো হ'ল যে আমাৰ কাইলৈ যি স্বাধীনতা দিৱস আছে, এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইটো কৰা হৈছে। আৰু ছেকেণ্ডটো হ'ল, আৰু যিটো মষ্ট ইম্পৰ্টেণ্ট, যে আমাৰ জনসাধাৰণৰ মাজত যিখিনি ট্ৰেফিক চেঞ্চ, হেলমেট পিন্ধা বা আমাৰ যি আছে, এই গোটেইখিনি যাতে মানি চলে। তো আমাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত যিমানকেইখন থানা আছিল, সেই থানাৰ গোটেইকেইজন মুৰব্বীৰ নেতৃত্বত তথা আমাৰ SDPO মহোদয়ৰ নেতৃত্বত আজি আমি এটা বাইক ৰেলী কৰিলোঁ। আমাৰ শালবাৰীৰ পৰা আমি আনন্দ বজাৰ হৈ পেলাই এনেকৈ ৰাউণ্ড এটা মাৰিলোঁ। তো আমি আশাবাদী যে আমাৰ যি এই বাইক ৰেলীৰ দ্বাৰা এটা মেছেজ দিব বিচাৰিছোঁ, এইটো আমি জাষ্ট এটা চিম্বলিক কৰিছোঁ, কিন্তু আমাৰ মেছেজটো হ'ল যে কাইলৈ আমাৰ যি স্বাধীনতা দিৱস খুব সুন্দৰভাৱে পালন হ'ব লাগে, আৰু লগতে আমাৰ যি ট্ৰেফিক চেঞ্চ বা আমাৰ জনসাধাৰণৰ যিটো ট্ৰেফিকৰ প্ৰতি এটা দায়িত্ব, সেইখিনি যাতে আমি মানি চলোঁ।